সংগীতাস ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই সিম্পল অসমীয়া থালি এখন আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব আৰু ভাল পালে লাইক, সাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্টো কৰিব। ভিডিঅ'টো অলপ দীঘলীয়া, আশা কৰোঁ শেষলৈ চাব। ইয়াৰ প্ৰথমতে মই লোকেল চিকেন লৈছোঁ। এইখিনি মই প্ৰথমতে মিহলি কৰি ল'ম। ইয়াৰ কাৰণে মই 1 চামুচ নিমখ দিছোঁ, হালধি দিছোঁ আধা চামুচ, আৰু এয়া মই দিছোঁ জিৰা গুড়ি আধা চামুচ, জলকীয়াৰ গুড়ি আধা চামুচ, আৰু মই অকণমান চিকেন মছলা দিছোঁ আধা চামুচেই হ'ব, আৰু ডাঙৰ চামুচেৰে 1 চামুচ মিঠাতেল, আৰু আদা নহৰু পেষ্ট 1 চামুচ দিছোঁ। দি এইখিনি মই এতিয়া ভালদৰে মিহলি কৰি ল'ম। এতিয়া আমাৰ চিকেনখিনি হৈ গ'ল। চিকেনখিনি মই 15-20 মিনিটমান থৈ দিলোঁ। তাৰপিছত কেৰাহী এখন গৰম হ'বলৈ দিছিলোঁ। তাত মই ডাঙৰ চামুচেৰে 2 চামুচ মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই অকণমান ফুৰণ দিছোঁ, তাৰপিছত এটা শুকান জলকীয়া আৰু এখিলা তেজপাত দি দিছোঁ, আৰু 3টা কেঁচা জলকীয়া। জলকীয়াটো আপোনালোকৰ নিজৰ আন্দাজ মতে দিব, আৰু পিঁয়াজ দিছোঁ 2টা। এতিয়া পিঁয়াজখিনি আমি অলপ ভালদৰে ভাজি ল'ম। তাৰপিছত মই অকণমান নিমখ দিছোঁ, আধা চামুচতকৈ কম হ'ব, কাৰণ আমি মেৰিনেট কৰোঁতে দি থৈছিলোঁ নিমখ। তথাপিতো মই অকণমান পিঁয়াজখিনি ভাজ খাবৰ কাৰণে দিছোঁ। অকণমান হালধি দিছোঁ, আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া মই ইয়াতে আলু দি দিছোঁ, ডাঙৰকৈ কাটি থোৱা আলু দি দিছোঁ। আলুটো আপোনালোকে পিছতো দিব পাৰে, মই এনেকৈ দিলে অকণমান ভাজি লোৱা যায় আৰু সেইকাৰণে আগতে দি দিছোঁ। এতিয়া আধা চামুচমান আদা নহৰু বটা দি দিছোঁ, অকণমান জলকীয়া গুড়ি, অকণমান জিৰা গুড়ি, অকণমান চিকেন মছলা দি দিছোঁ। মেৰিনেট কৰি থওঁতে দিয়াই আছে আমি, তথাপিতো অলপ অলপ মই দি দিছোঁ। এতিয়া আমি মাংসখিনি দি দিম। এতিয়া এইখিনি আমি প্ৰায় 10-15 মিনিটমান ভালদৰে ভাজি ল'ম। মাজে মাজে লৰাই থাকিব। এয়া মই মাজে মাজে লৰাই আছিলোঁ। এতিয়া মোৰ 12 মিনিটমান প্ৰায় ভাজিলোঁ আমি। মাংসখিনি ভজা হৈছে। এতিয়া মই ইয়াত সৰু বিলাহী কাটি থোৱা এটা দি দিছোঁ। এতিয়া বিলাহীখিনি আমি 2 মিনিটমান ভাজি ল'ম। ভাজি মই ইয়াত পানী দিছোঁ। পানীটো আপোনালোকে নিজৰ আন্দাজ মতে দিব। পানীখিনি দিয়াৰ পিছত 10 মিনিটমান উতলাৰ পিছত এইখিনি আপোনালোকে নমাই থ'ব পাৰিব। এইখিনি পৰিৱেশন কৰিবলৈ ৰেডি হৈ গ'ল। এতিয়া মই দালিখিনি বনাম। দালিখিনি একদম চিম্পলভাৱে বনাম। তাৰ কাৰণে সৰুচে কুকাৰত এটাত মই অকণমান তেল দিছোঁ। ইয়াত অকণমান ফুৰণ দিছোঁ, এটা শুকান জলকীয়া দিছোঁ, এখিলা তেজপাত দিছোঁ। দি এইখিনি অকণমান ভাজি ল'ম। তাৰপিছত আদা নহৰু পেষ্ট দিছোঁ, আধা চামুচমান দিছোঁ। তাৰপিছত দালিখিনি দি দিছোঁ।
দালি নিমখ অকণমান দিলোঁ, হালধি অলপ দিলোঁ, অকণমান লৰাই দিছোঁ, 1 মিনিটমান লৰাই দিব। তাৰপিছত আলু দুটুকুৰাও দি দিছোঁ মই ইয়াতে। পিছত পানী দি দিব। পানী দি ঢাকোনখন মাৰি দি এটা হুইচেল আহিলে আমাৰ হৈ যায়। আপোনালোকে নিজৰ মতে কেইটা হুইচেল লাগে মাৰি ল'ব। এতিয়া মই ইয়াত কচুৰ তৰকাৰীখিনি বনাব ওলাইছোঁ। কচুৰ ঠাৰি, ইয়াৰ কাৰণে মই শুকান জলকীয়া এটা দি লৈছোঁ। কেৰাহীখনত তেল দিছিলোঁ, তেলখিনি গৰম হোৱাৰ শুকান জলকীয়া এটা, 2টা কেঁচা জলকীয়া দিছোঁ, এইখিনি অকণমান ভাজি লৈছোঁ। তাৰপিছত পিঁয়াজ এটা কাটি থৈছিলোঁ, সেইটো পিঁয়াজটো দি দিছোঁ। অকণমান নিমখ দিছোঁ, আধা চামুচতকৈ অকণমান বেছি, 1 চামুচতকৈ কম। হালধি দিছোঁ আধা চামুচমান। এইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াত 1 চামুচ আদা নহৰু পেষ্ট দিছোঁ। এতিয়া কচুখিনি দি দিছোঁ, কচুখিনি ভালদৰে লৰাই দিম। এই কচুখিনি ভালদৰে সিজিব লাগিব। কচুত পানী দিব নালাগে, কাৰণ কচুৰ নিজৰে পানী উঠি যাব। এতিয়া কচুখিনি প্ৰায় সিজি গৈছে। এতিয়া মই মাছৰ মূৰ দি দিছোঁ ইয়াতে। ইয়াতে মই এফাল বিলাহীও দিছিলোঁ, এটা বিলাহী দিছিলোঁ, এইটো কোৱা নহ'ল, মোৰ দেখুওৱা নহ'ল বাৰু। এতিয়া কচুখিনি প্ৰায় ৰেডিয়ে হৈ গ'ল আমাৰ। ইয়াতে মই ডাঠা মানে মৰিচাৰ ঠাৰি অকণমান চৰচৰি বনাম। ইয়াতে ফুৰণ দিছোঁ, জলকীয়া দিছোঁ, শুকান জলকীয়া এটা, পিঁয়াজ দিছিলোঁ, পিঁয়াজ এটা দিলোঁ কাটি থোৱা। এতিয়া মই বিলাহী এটা দিছোঁ, কাটি থৈছিলোঁ সৰু সৰুকৈ। বিলাহীখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত জিৰা গুড়ি আধা চামুচ, জলকীয়াৰ গুড়ি আধা চামুচ, হালধি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ, আদা নহৰু পেষ্ট দিলোঁ আধা চামুচ। এইখিনি ভালদৰে লৰাই দিম। এতিয়া মই মৰিচা শাকখিনি দি দিছোঁ। এতিয়া নিমখ দিলোঁ, নিমখ দি ভালদৰে লৰাই দিম। এইখিনি ঢাকন মাৰি থৈ দিলোঁ। তাৰপিছত মই ইয়াত 2 চামুচ সৰিয়হ বটা দি দিছোঁ। অকণমান সিজিবলৈ পানী দিছোঁ। তাৰপিছত 10 মিনিটমান পিছত এইখিনি হৈ গ'ল। এতিয়া মই এখন বেলেগ কেৰাহীত 2টামান ফুৰণ দিছোঁ, জলকীয়া দিলোঁ 2টা, সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ দিলোঁ এটা, নিমখ আধা চামুচ, হালধি আধা চামুচ, আৰু মই ভেদাইলতা, মানিমুনি, নৰসিংহ এইখিনি পেষ্ট কৰি থৈছিলোঁ, সেইখিনি মই ইয়াত দি দিম।
আদা নহৰু অকণমান দিছোঁ, পেষ্ট কৰি পানীখিনি ওলাই থৈ দিছিলোঁ তাৰ, সেইখিনি মই ইয়াত ঢালি দিম এতিয়া। এইখিনি ভালদৰে উতলিব দিম এতিয়া। এইখিনি ভালদৰে উতলিলে এতিয়া মাছ মই দি দিছোঁ ইয়াতে। এইখিনি উতলাৰ পিছত আৰু 10 মিনিট পিছত হৈ গ'ল এইখিনি। এতিয়া পাপৰ দুখন ভাজি লৈছোঁ, পাপৰটো সকলোৱে ভাজিব জানে, তথাপিতো মই এনেই দেখাই দিছোঁ আৰু। তাৰপিছত মই ইয়াত মাছৰ কণী বৰ কেইটামান বনাম, তাৰ কাৰণে মই মাছৰ কণী, অকণমান বেচন, পিঁয়াজ, জলকীয়া কাটি সানি থৈছিলোঁ এইখিনি, তাৰ পৰা এনেকৈ তেলত দিছোঁ। এইটো আপোনালোকে সকলোৱে জানে, পিছত বাৰু মই আৰু এদিন ভালদৰে দেখাই দিম। এইখিনি অলপ টাইম ভাজিলে হৈ যাব। এতিয়া আমাৰ থালিখন ৰেডি হৈ গ'ল। এয়া ভাত, নেমু, জলকীয়া, কচুৰ তৰকাৰী, ডাঠা মানে আমাৰ মৰিচাৰ চৰচৰি, আলু পিটিকা, বৰা, পাপৰ, এইফালে দাইল, ভেদাইলতাৰে মাছ আৰু লোকেল মুৰ্গীৰ মাংস আৰু তামোল। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব।